মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইয়াৰ প্ৰথম খণ্ডত আলোচনা কৰিছিলোঁ কাৰ্বন আৰু তাৰ যৌগৰ ওপৰত। আজি মই আকৌ আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী অংশটো। চাওঁচোন এতিয়া আমি প্ৰথম খণ্ডতে আমি আলোচনা কৰিছিলোঁ কি চেপ্টাৰটো আছিলে আমাৰ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড, কাৰ্বন আৰু তাৰ যৌগ। আমি এইটো প্ৰথম খণ্ডত পাই আহিছিলোঁ যে এ কম্পাউণ্ড মেড আপ অফ হাইড্ৰজেন এণ্ড কাৰ্বন অনলি ইজ কল্ড হাইড্ৰকাৰ্বন। তাৰমানে হাইড্ৰজেন আৰু কাৰ্বন থাকিব লাগিবই। তাৰপিছত পাইছিলোঁ আমি যে হাইড্ৰকাৰ্বন টু টাইপছ, এটা আছিলে যে চেচুৰেটেড হাইড্ৰকাৰ্বন আৰু আনচেচুৰেটেড, সংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত। আমি প্ৰথম খণ্ডত সংপৃক্ত হাইড্ৰকাৰ্বনৰ ওপৰত আলোচনা কৰিলোঁ। এতিয়া আমি আজি আলোচনা কৰিম অসংপৃক্ত হাইড্ৰকাৰ্বন। আৰু সংপৃক্ত হাইড্ৰকাৰ্বনত আমি এটা বস্তু পাইছিলোঁ কি এলকেনছ, ALKANE। ইয়াত আছে তোমালোকৰ ALKENE আৰু YNE। তাৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া চাবা অসংপৃক্ত। প্ৰথমতে চাই লওঁচোন আমি অসংপৃক্ত হাইড্ৰকাৰ্বন মানেনো কি, যে এ হাইড্ৰকাৰ্বন ইন হুইচ দ্য টু কাৰ্বন atoms are connected by a double or triple bond is called an unsaturated hydrocarbon. আমি পাইছিলো যে সংপৃক্ত হাইড্ৰকাৰ্বনৰ এডাল সিঙ্গল বন্ড, অনলি ওয়ান সিঙ্গল বন্ড। এটা কৈছে যে কি অসংপৃক্ত হাইড্ৰকাৰ্বনত আমাৰ কি থাকে ডাবল বন্ড আৰু ট্ৰিপল বন্ড থাকে বুলি কৈ আছে এইটো। এতিয়া চাম অসমীয়াত কি হ'ব তোমালোকৰ যিবোৰ হাইড্ৰকাৰ্বনত কাৰ্বন পৰমাণুবোৰ ডি আৰু টি বান্ধনি থাকে, ডাবল অৰ ট্ৰিপল বান্ধনি সংযুক্ত হৈ থাকে, তেনেকুৱা হাইড্ৰকাৰ্বনক অসংপৃক্ত হাইড্ৰকাৰ্বন বোলা হয়। তাৰপিছত আৰু আছে কি কাৰ্বন পৰমাণুবোৰে ডি বা টি বান্ধনি সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰ, যিবোৰ যৌগ সৃষ্টি হ'ব সেই যৌগবোৰক কি বুলি ক'ব অসংপৃক্ত যৌগ বুলি ক'ব বা আনচেচুৰেটেড কম্পাউণ্ড বুলি ক'ব। তাৰ বিষয়ে আমি আজি এটা পাৰ্ট লৈছোঁ কি এলকিন, ALKENE। আকৌ আমি ফাৰ্ষ্ট পাৰ্টত পাইছিলোঁ ALKANE ওপৰত পাই আহিছিলোঁ। এনি থাকিলে আমাৰ চিম্পল বন্ড থাকে, আমি এইটো আলোচনা কৰি আহিলোঁ। আজি আলোচনা কৰিম এনি ঠাইত শব্দটো কি থাকিব তোমালোকে এতিয়া ENE থাকিব। ENE থাকিলে কি হ'ব, তাৰ জেনেৰেল ফৰ্মুলাটো কি হ'ব, কি হ'ব, আমি এইটোৰ ওপৰত আলোচনা কৰিম। তোমালোকে চাবা এতিয়া আমি আজি হেৰিটো লৈছোঁ কি ALKENE, এলকিন। ইয়াৰ যিটো জেনেৰেল ফৰ্মুলা আছে, জেনেৰেল ফৰ্মুলাটো কি আছিলে তোমালোকৰ আগতে পাইছিলোঁ যেনেকৈ CnH2n+, ইয়াত আছিলে কি আমাৰ এলকিনৰ ENE কাৰণে CnH2n জেনেৰেল ফৰ্মুলাটো। আমাৰ Nটোৱে কি বুজাব মই আকৌ এবাৰ কৈ দিছোঁ, N ইজ দ্য নাম্বাৰ অফ কাৰ্বন এটম ইন ওৱান মলিকুল অফ দ্য এলকিন। এতিয়া চাম আমাৰ এই ফৰ্মুলাটো আমি কি পালোঁ, জেনেৰেল ফৰ্মুলা CnH2n। এতিয়া প্ৰথম কথা হ'ল কি আমি এলকেনত আমি N = 1 পৰা আৰম্ভ কৰিছিলোঁ। 1 আছিলে মিথেন, কিন্তু ইয়াত নহ'ব, এইটো কি হ'ব আমি ইয়াত N = 2 পৰা আৰম্ভ কৰিব লাগিব। 2 ইয়াৰ এটা মই বুদ্ধিয়ে শিকাই দিম তোমালোক। বুদ্ধিটো কি আছে, নাম কেনেকৈ লিখে, আণৱিক গঠনটো আৰু ষ্ট্ৰাকচাৰটো তাৰ ওপৰতে আমি আলোচনা কৰিম। এতিয়া চাবা তোমালোক সেই বস্তুটো মনত ৰাখিবলৈ চাম, মই এটা বুদ্ধিটো শিকাই দিম। Cn2 হ'লে কিমান হ'ব, N ৰ ঠাইত 2, গতিকে C2H2 2 4। ইয়াৰ নামটো কি হ'ব N = 2 থাকিলে, N = 2 হ'লে কি হয় ETH আছিলে, গতিকে ETH ENE লগাব লাগিব। সেইটো ENE ইথিন। আগৰটোত আছিলে চিংগুল নহয় N ইন, অসমীয়াত N ইন লাগিব ইথিন। N = 3, C3H6 3 হ'লে কি আছিলে তোমালোকৰ PROPENE, সব ENE লাগিব। ENE থাকিলে তোমালোক কি হ'ব প্ৰপিন, ইন আছে প্ৰপিন। N = 4 হ'লে C4H8 কি হ'ব, 4 থাকিলে BUTENE, সব ENE লাগিলে। এতিয়া তোমালোকক মই আকৌ কৈছোঁ N = 2 থাকিলে ETH আমি কি লগাই দিম ইয়াত ENE। প্ৰথম খণ্ডত আমি আলোচনা কৰিছিলোঁ যে N থাকিলে NENE লগাই দিলে, তাৰপিছত এতিয়া ENE লগাই দিব লাগিব। এইকেইটা বস্তু মনত ৰাখিব লাগিব তোমালোকে, এইকেইটা বস্তু মনত ৰাখিব লাগিব। ইথেন
ETS ইথেন প্ৰপেন বিউটেন এনে এই বস্তুকেইটা মনত ৰাখিবা তোমালোকে 1 ৰ পৰা 10 লৈকে গতিকে এটা জানিলে তোমালোকৰ হৈ গ'ল এতিয়া প্ৰথম কথা হ'ল কি এইটো নামটো ইয়াৰ নামটো যে আমি জানিব লাগিব নামটো জানিব লাগিব ইয়াৰ নামটো যে C2H4 পৰীক্ষা দি দিলে বোলে ইথিনৰ বোলে মলিকুলাৰ ফৰ্মুলা লিখা আণবিক গঠনটো লিখা তেতিয়া কিমান হ'ব C2H4 আমি জানিব লাগিব প্ৰপিনও জানিব লাগিব নে বিউটিনও জানিব লাগিব ইএনই থাকিলে এটা মই কৈছো যে ইএনই থাকিলে আমাৰ কি হ'ব ইয়াত ডাবল বন্ড এটো মনত ৰাখিব লাগিব যে এনই থাকিলে লাষ্টৰ শেষত সিঙ্গল বন্ড আছিলে ইএনই হলে আমাৰ কি হ'ব ডাবল বন্ড লাগিব ইয়াৰ গঠনটো কেনেকৈ হেৰি কৰে মই এটা হেতু ওপৰত তোমালোকক আলোচনা কৰিম এটা চাবা C2H4 বুলি ক'লে কি হ'ব কাৰ্বন দুটা আছে ডাবল বন্ড এটা লাগিবই গতিকে আমি ডাবল বন্ড দি ললো আৰু মই আগতে শিকাইছিলো যে বুদ্ধিটো কি ইয়াত চাৰিওফালে কিমান হ'ব লাগিব গণতি কৰিলে 4 হ'ব লাগিব 1 2 3 4 1 2 শুদ্ধ হ'ব নাই এইটো দিলো এইটো বোলে আমি ইয়াত নিদি ইয়াত দিলো তাতো একে বা ইয়াত নিদি বোলে এইটো তললৈ দি দিলো হৈ গ'ল এইটো ইয়াত নিদি আমি এইটো চেঞ্জ কৰিব পাৰিম খালি 1 2 3 4 1 2 3 4 আৰু 1 2 3 4 দেখিলে গতি এই বস্তু মন ৰাখিব লাগিব যে 1 2 3 4 4 টো হিচাপ ওলাব লাগিব এইটো বুদ্ধিটো এইটোৱে এটা চাবা ইয়াৰ পিছত তোমালোকৰ এইটো C3H6 কাৰ্বন তিনটা আছে লিখি ললো এডাল ডাবল বন্ড থাকিবই লাগিব ডাবল বন্ড আমি ইয়াতো দিব পাৰো ইয়াতো দিব পাৰো ইয়াত দিলো গতিকে ইয়াত দিলে 1 2 3 4 আমি হিচাপ কৰিব লাগিব ইয়াত যেটো এটা 1 আছে 1 2 3 4 1 2 3 হৈ আছে গতিকে ইয়াত এটা লাগিব 1 2 3 4 1 2 লাগে 1 2 গতিকে এইটো আমি ইয়াত নিদি এফালেও দিব পাৰো গতিকে কিমান হ'ল 1 2 3 4 আমি হাইড্ৰোজেন হিচাপ কৰিম কিমান হ'ল হাইড্ৰোজেন হিচাপ কৰিম ছটা আছে 1 2 3 4 5 6 তো দেখিলা তোমালোকৰ বুদ্ধি এইটো বস্তু যদি আমি ইয়াত দিওঁ এৰা যদি ইয়াত দিওঁ তাহলে এইটা আমি ইয়াক হিচাপ কৰিম মানে মুঠতে মানে এটা কথা মনত ৰাখিব লাগিব মনত ৰখা মেইন বস্তুটো হৈছে কি 1 2 3 4 1 2 3 4 এই বস্তুটো হ'ব লাগিব একেবাৰে সহজ পদ্ধতি মনত ৰখা একদম কৌশলটো হৈছে এইটো একো ভুল নালাগে তোমালোকে আৰামত পৰীক্ষা কৰিব পাৰিবা সেই খালি এই বস্তুটো মনত ৰাখিব লাগিব যে ডাবল যদি ইএনই লাষ্টৰ শেষত যদি ইএনই থাকে তোমালোকৰ ডাবল বন্ড এডাল লাগিব ছুটি নিদিয়া লাগে এটা C4 কথাটো আহিব পাৰে ইয়াৰ পিছত আহিলে আমাৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰটো আমি কেনেকৈ বনাম হেতুলে আমি ওপৰত যাম আমি উদাহৰণ হিচাপে লৈছো ETS EN ইথিনটো এটা কাৰ্বন কেটা আছে তোমালোকৰ দুটা আছে ঠিক আছে কাৰ্বন দুটা ললো ডাবল বন্ড আছে যেহেতু হল তেতিয়ালে আমি ইয়াত দিলো এটা বা এইডোখৰ দিলো আমাৰ সুবিধাৰ কাৰণে এইফালে দিলো দ্বিতীয় ললে কি হ'ল এইটো এনেকৈ মাৰি দিলো এইটো দি দিলো এইটো দিলো হাইড্ৰোজেন এইটা হাইড্ৰোজেন আহিলে তোমালোকৰ এইটা হাইড্ৰোজেন আহিলে এইটো হাইড্ৰোজেন 1 2 3 4 এইটো C2 দেখিলে তোমালোকে এইটো কি আমি আকৌ কি কৰিম এইটো ইয়াত দিছিলো এইটো মই কৈছো আগতে এইটো তোমালোকে হাইড্ৰোজেন চিন পাব হাইড্ৰোজেনৰ কাৰণে বোলে এইটো দিলা বোলে সঁচা কথা এইটো দিলো হৈ নহয় গতিকে তোমালোকৰ এইটো দিলা হাইড্ৰোজেন এইটো ক'ব কি ইলেক্ট্ৰনৰ বিন্দু গঠন ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ অফ ইথেন ELE ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ অফ ENE এইটো আছে কি ষ্ট্ৰাকচাৰ অফ ইথেন মলিকুল C2H4 ডট ষ্ট্ৰাকচাৰ আমাৰ এইটা এতিয়া ইয়াৰ পৰা আমি এইটো কি কৰিম C2H3 এইটোই আছিল কিমান এইটো তোমালোকৰ এফালে দিলা তুমি এটা হাইড্ৰোজেন আমি এফালে দিব পাৰি 1 2 3 4 1 2 3 4 এইটো হৈছে তোমালোকৰ এইটো এতিয়া আহিলে তোমালোকৰ ইয়াৰ পিছত মই আৰু এটা এক্সাৰসাইজ আৰু এটা উদাহৰণ লম চাবা তোমালোকে উদাহৰণটো হৈছে কি C4H8 C4 থাকিলে তোমাৰ বিউটিন ইয়াৰ নামটো হ'ব কি BUTENE কাৰ্বন মই কৈছে চিন্তা কৰিব নালাগে কাৰ্বন চাইটা থাকিলে চাইটা লিখি দাও যেনে ডাবল বন্ড এডাল দি দিলা ইয়াত দিব পৰা মই ইয়াতে দি দিলো ইয়াত দি দিলে কি হ'ব তোমালোকৰ হিচাপ কৰিলে 1 2 3 4 1 2 3 হয় এক দিলো ওপৰলৈ দিব 1 2 3 কৰি দিব লাগিব 1 2 3 4 শর্টকাট পেজে 8টা আছে সাউন্ড আমি লাইন 1 2 3 4 5 6 7
8 একেবাৰে সহজ বুদ্ধিটো মই তোমালোকক দেখাই আছো কৈ আছো যে বাৰে প্ৰতি যে এই বস্তুৰ কাৰ্বনৰ এইটো কিমান থাকিব লাগিব 1 2 3 4 1 2 3 4 1 2 3 4 4 এইটোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা মেইন বস্তুটো সেইটো হৈছে কি এই যে হাইড্ৰোজেনটো এফালে দিও এতিয়া প্ৰথম কথা হ'ল কি তোমালোকে এই বস্তুটো মনত ৰাখিব লাগিব কাৰ্বনৰ কিন্তু এটা বান্ধনী এটাকে চাবা দিম এই বান্ধনীডাল যদি আমি ইয়াত দি দিও বা এইফালে দি দিও ইয়াত দিলে কি হ'ব ওলাব নে নোলাব এইটো তাতো ওলাব কিন্তু ইয়াৰ নামটো একে হ'ব নে কি হ'ব বেলেগ হ'ব ইয়াৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ পিছৰ খণ্ডটো তোমালোকে পিছৰ খণ্ডটো চাবা